নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিএনকে ষ্টাডিলৈ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো ক্ৰীড়া জগতৰ কেইটামান প্ৰশ্ন আহকচোন প্ৰশ্নকেইটানো কি আমি চাই লওঁ 1 নম্বৰ প্ৰশ্নটো হ'ল আধুনিক অলিম্পিক গেমছৰ জনক কোন উত্তৰ বেৰন পিয়েৰ ডা কুবাৰ্টা দ্বিতীয় প্ৰশ্নটো হ'ল অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতাত মহিলা কেতিয়াৰ পৰা খেলিবলৈ সুযোগ পাইছিল উত্তৰ 1900 চনত অনুষ্ঠিত হোৱা পেৰিছৰ অলিম্পিকৰ পৰা 3 নম্বৰ প্ৰশ্নটো হ'ল ফুটবলক কেতিয়াৰ পৰা অলিম্পিক প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰা হয় উত্তৰ 1920 চনত অনুষ্ঠিত এন্টিৱৰ্ক অলিম্পিকৰ পৰা 4 নম্বৰ প্ৰশ্নটো হ'ল অলিম্পিকত পদক অৰ্জন কৰা প্ৰথম মহিলা খেলুৱৈ কোন উত্তৰ ইংলেণ্ডৰ সালভি কুপাৰে লন টেনিছত 5 নম্বৰ প্ৰশ্নটো হ'ল 2016 চনৰ অলিম্পিক খেল ক'ত অনুষ্ঠিত হৈছিল উত্তৰ ব্ৰাজিলৰ ৰিঅ' ডি জেনেইৰোত 6 নম্বৰ প্ৰশ্নটো হ'ল বেডমিণ্টন খেল কোন দেশত প্ৰথমে আৰম্ভ হৈছিল উত্তৰ ভাৰতত 7 নম্বৰ প্ৰশ্নটো হ'ল আধুনিক ক্ৰিকেটৰ জন্মদাতা দেশ কোনখন উত্তৰ ইংলেণ্ড 8 নম্বৰ প্ৰশ্নটো হ'ল 2017 চনৰ ফিফা আণ্ডাৰ 17 ফুটবল ৱৰ্ল্ড কাপ ক'ত অনুষ্ঠিত হৈছিল উত্তৰ গুৱাহাটীত 9 নম্বৰ প্ৰশ্নটো হ'ল কোন অলিম্পিকত সৰ্বপ্ৰথমে ভাৰতীয় মহিলাই অংশগ্ৰহণ কৰিছিল উত্তৰ 1952 চনৰ হেলচিংকি অলিম্পিকত 10 নম্বৰ প্ৰশ্নটো হ'ল আন্তৰ্জাতিক অলিম্পিক সমিতিৰ সভাপতিৰ কাৰ্যকাল কিমান দিন উত্তৰ 4 বছৰ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ